চিৰহত্য জানে সকলোৱে। এইবাবেই কৈছো প্ৰহ্লাদ, নৰবাবু নাই আৰু সেই পাপিষ্ঠ হৰিৰ নাম। পিতা, জগতত কোনো কাৰো হত্যা নহয় আৰু জগতত কোনো কাৰো মৃত্যু নহয়। সকলোকে একেজন ঈশ্বৰেই স্মৰণ কৰিছে। গতিকে পিতা, ঈশ্বৰক মহাত্ম জ্ঞান নকৰিবা। তেওঁ মংগলময়, তেওঁ কৰুণাময়। পিতা, মুখ বন্ধ কৰ, নৰবাবু নাই আৰু সেই পাপিষ্ঠ হৰিৰ নাম। ভূত হৈ যদি পিতৃৰ আদেশ তই অমান্য কৰ, এক পুত্ৰ বুলি তোক মই নকৰিম ক্ষমা। পৰম পিতা, মহাপাপত লিপ্ত নহবা পিতা। প্ৰহ্লাদ! মোক সংবৰণ কৰা পিতা। বুজা নাই, বুজা নাই, কোনে আহি কোপৰে কোপৰে দিলে শিক্ষা এই প্ৰহ্লাদ। অতিকে চতুৰ সেই দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সময় পাতিছে নতুন খেলা। ময়ো বুজো মোৰ কথাই পৰিচয়। নাই নাই নাই, খন্দা অমৃত। শুক্ৰৰ তৰলে মই এটি মহা সংকটত পৰিছো আৰু সেইবাবে তোমালোক দুয়োকে আনিলো কথা। কোৱা, পাৰিবানে মোক এই সংকটৰ পৰা কৰিব উদ্ধাৰ? শুনা,